বন্ধুসকল কেনে আছে চাৰ্মিং ক্ৰিয়েটৰ্ছলৈ মই ধ্ৰুৱজ্যোতি তামুলী আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি পঞ্চম শ্ৰেণী পাঠত থকা জ্যোতিষ চিহ্ন সম্পৰ্কে কিছু কথা আলোচনা কৰিম। বাক্য এটাক অৰ্থবহ আৰু সঠিক ৰূপত উপস্থাপন কৰিবৰ বাবে আমাক যিবোৰ চিহ্নৰ প্ৰয়োজন হয় আমি সেইবোৰকে জ্যোতিষ চিহ্ন বুলি কওঁ। কমা, এটা আখৰ উচ্চাৰণ কৰিবলৈ যিমান সময় লাগে সিমান সময় ৰ'বলৈ কমা ব্যৱহাৰ কৰা হয়। শব্দৰ মাজত পৰস্পৰ সম্বন্ধ ৰাখিবলৈ কমাৰ ব্যৱহাৰ কৰা হয়। যেনে ৰাম, ৰহিম, এলবাৰ্ট আৰু মধুৱে খেলিব। এই ৰাম আৰু ৰহিমৰ পাছত এই যে অলপ সময় ৰ'বলগীয়া হৈছে, এই অকণমান খন্তেকীয়া বিৰতিৰ কাৰণে আমি কমাটো ব্যৱহাৰ কৰিছোঁ। এইবাৰ আহিলে ছেমিকলন। এটা দীঘলীয়া বাক্যত থকা দুটা বাক্যাংশৰ মাজত সম্বন্ধ থাকিলে অথচ বিৰতিৰ যদি আৱশ্যক হয় তেতিয়াহ'লে আমি ছেমিকলন ব্যৱহাৰ কৰোঁ। এই ক্ষেত্ৰত বিৰামৰ সময় কমাতকৈ অকণমান বেছি। যেনে তেওঁ কোৱাটো সঁচা, সীতা আৰু ৰীতা দুয়োজনী বাই ভনী। এই তেওঁ কোৱাটো সঁচাৰ পিছত তেওঁ কোৱাটো সঁচা বুলি আমি অকণমান সময় বেছি কৰিছোঁ, এইখিনিৰ কাৰণে আমাক ছেমিকলন ব্যৱহাৰ কৰোঁ। এবাৰ আহিলোঁ দাড়ি। বাক্য এটা সম্পূৰ্ণ শেষ হ'লে দাড়ি চিহ্ন ব্যৱহাৰ কৰা হয়। এই চিহ্ন থাকিলে প্ৰায় দুটা আখৰ উচ্চাৰণ কৰাৰ সময় আমি তাতে খৰচ কৰোঁ। উদাহৰণস্বৰূপে তেওঁ ভাল গান গায়। ইয়াতে গান গায় পিছত আমি অকণমান ৰ'ব লাগিব, তাৰ কাৰণে আমি দাড়ি ব্যৱহাৰ কৰিম। প্ৰশ্নবোধক চিন। প্ৰশ্নবোধক চিনটো প্ৰায় দাড়িৰ নিচিনাই বাক্যৰ শেষত ব্যৱহাৰ কৰা হয়, কিন্তু এই ক্ষেত্ৰত বাক্যটো প্ৰশ্নবোধক হ'ব লাগে। প্ৰশ্ন কৰিলে আমি এইটো ব্যৱহাৰ কৰোঁ। যেনে তোমাৰ নামটো কি, ভাত খালানে, তোমাৰ ঘৰ ক'ত, এনেজাতীয় বাক্যৰ শেষত আমি যিটো চিন ব্যৱহাৰ কৰোঁ সেইটো হৈছে প্ৰশ্নবোধক চিন। এইবাৰ আহিলে ভাৱবোধক চিন। মনৰ আনন্দ, বিষাদ, আশ্চৰ্য আদি ভাৱ প্ৰকাশ কৰিবৰ কাৰণে আমি বাক্যত যি চিন ব্যৱহাৰ কৰোঁ তাকে ভাৱবোধক চিন বুলি কোৱা হয়। যেনে আহ কি সুন্দৰ, এটা আহ বুলি কওঁতে আমি এটা মনৰ ভাৱ প্ৰকাশ কৰিছোঁ, সৌন্দৰ্যটো উপলব্ধি কৰিছোঁ, সেইটো কাৰণে ইয়াতে ভাৱবোধক চিন ব্যৱহাৰ কৰা হৈছে। এবাৰ ডেছ চিন। কোনো বাক্যৰ লগত আন বাক্যৰ সম্বন্ধ বুজাওঁতে নাইবা বাক্যৰ কোনো অংশ বিশেষভাৱে জোৰ দিবলগীয়া হ'লে আমি ডেছ ব্যৱহাৰ কৰোঁ। তেওঁ খং কৰি ক'লে, তুমি ক'লেই হ'বনে? এই যে খং কৰি ক'লেৰ পাছত আমি ডেছ ব্যৱহাৰ কৰিছোঁ। হাইফেন। বিপৰীত শব্দৰ যোৰাৰ মাজত অনুকাৰ শব্দ, অনুৰূপ শব্দ ইত্যাদিৰ মাজত আমি হাইফেন ব্যৱহাৰ কৰোঁ। যেনে লাজমান, আজিকালি, ল'ৰা ছোৱালী, আদান প্ৰদান ইত্যাদিবোৰ, এইবিলাকৰ মাজত আমি হাইফেন চিন ব্যৱহাৰ কৰোঁ। উদ্ধৃতি বা প্ৰক্ষেপ চিহ্ন কমা। আনৰ কথাৰ হুবহু উদ্ধৃতি দিওঁতে উদ্ধৃতি চিন ব্যৱহাৰ কৰা হয় বা ইয়াক প্ৰক্ষেপ চিন কমা বুলিও কোৱা হয়। যেনে গান্ধীজীয়ে কৈছিল সত্যৰ সদায় জয়, এই ক্ষেত্ৰত আমি উদ্ধৃতি চিন ব্যৱহাৰ কৰিছোঁ। এতিয়া আমি তলৰ বাক্যবিলাকত জ্যোতিষ চিন চিনি পাওঁচোন আহা। ৰীতা, অনিমা আৰু আফ্ৰিন একেলগে যাব। তুমি অনুমান কৰিব পাৰিছা তোমাৰ কথা কি কৈছোঁ? তুমি গান গাব জানানে? হাই, বৰ দুখ লগা খবৰ। ৰণুজে দুখেৰে ক'লে, দুখীয়াৰ দুখ কোনে বুজে? পুথিভঁৰালীয়ে কিতাপৰ আদান প্ৰদান কৰে। এই বাক্যবিলাকত থকা জ্যোতিষ চিহ্নবোৰ তোমালোকে বাৰু ঘৰত এবাৰ চাবাচোন। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ কমেণ্ট কৰক, লগতে লাইক আৰু শ্বেয়াৰ কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। ধন্যবাদ, আকৌ লগ পাম।